সুপ্ৰভাত। আৰু এতিয়া সময় হৈছে প্ৰায় 6টা আৰু ইমান যে ঠাণ্ডা বতাহ বলিছে, সেইকাৰণে মূৰত উৰণিখন লৈ লৈছোঁ। ভাবিছে চাগৈ ক'লৈ যাম, এয়া সেউজীয়া, এয়া বিশাল আকাশখনেৰে সৈতে আমাৰ যাত্ৰা আৰম্ভণি। আৰু এয়া মামা, আমি গৈ আছোঁ মাহীহঁতৰ ঘৰ মৰিগাঁৱলৈ বুলি। আৰু বহু দূৰৰ অন্তত মৰিগাঁও টাউন পালোহি। ইমান যে ভাগৰ লাগিছিলে ৰাতিপুৱা সোনকালে উঠা। এতিয়া আহিয়ে একদম খানাৰ যোগাৰ লাগি গ'ল মাহী। কি যে আনন্দ, খোৱা লোৱা, তাৰপিছতো দুপৰীয়াৰ আহাৰৰ যোগাৰ আৰম্ভ কৰিলে। আৰু ঘৰতে পকা আম আছিল হেনো, মাহীয়ে তাকে কাটি দিলে। আৰু এইবাৰ খোৱাৰ আগে এয়া মুহূৰ্ত। দেন অলপ বাহিৰত ওলাই আহিলোঁ, কেম্পাছটো দেখুৱালোঁ। আহিবৰ সময় হ'ল, অলপ দুখ লাগিছিল, তথাপি এয়াই আছিল মোৰ দেশ।